মাৰাথনত পাৰ্টিচিপেট কৰিছিল। তেওঁ দৌৰি 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 আহি পেলাই লাষ্ট হাৰ্ডলি 20 ফুটমান আছে, এই 20 ফুটৰ সেইখিনিত মানে তেওঁ বাগৰি গ'ল। ক্ৰীড়াবিদসকলক সুকীয়া মৰ্যাদা দিয়া হৈছে। ঠিক একে অৱস্থা নিশ্চয় ক্ৰীড়া সাংবাদিকসকলেও পাব, আৰু হয়তো বেছি দিন অপেক্ষা কৰিব নালাগে। এনেকুৱা এটা পৰিৱেশ অসমৰ সমাজ জীৱনলৈ আহিব, আৰু ক্ৰীড়া সাংবাদিকসকলক গ্লেমাৰ হিচাপে মানে পৰিচিতি দান কৰিব বুলি মই ভাবোঁ। তাৰ মাজতো মই জাপানৰ টকিঅ' অলিম্পিক কাভাৰ কৰিব গ'লোঁ, আৰু মই আটাইতকৈ সুখী যে টকিঅ' অলিম্পিকত মই গৈ এটা অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এটা নভবা ঘটনা এটা দেখিবলৈ সক্ষম হ'লোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই 34 মেটচ কাভাৰ কৰিছোঁ, কিন্তু সাম্প্ৰতিক সময়খিনি যথেষ্ট কঠিন সময়। ৰিয়ান পৰাগে ৰান পোৱা নাই। ৰান নাপালে এতিয়া, কাৰণ দেখিছে গুৱাহাটী অসমৰ ক্ৰিকেট ক্ষেত্ৰখন বা ভাৰতৰ ক্ৰিকেট ক্ষেত্ৰখন কিমান বিশাল, কিমান খেলুৱৈ আছে, যে এটা পজিশ্যনৰ কাৰণে 6-7 গৰাকী মানে ৱৰ্ল্ড লেভেলৰ প্লেয়াৰ জড়িত আছে। নমস্কাৰ, নমামি ষ্টুডিঅ'লৈ আপোনালোক আটাইকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ষ্টুডিঅ'ত এগৰাকী বিশেষ অতিথিৰ সৈতে মই পুনৰ এবাৰ উপস্থিত হৈছোঁ। মই হৈছোঁ মুকুট শৰ্মা, আৰু আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ এনেকুৱা এগৰাকী ব্যক্তি, যিয়ে বিগত প্ৰায় 3 দশক ধৰি অসমৰ লগতে সমগ্ৰ দেশৰ ক্ৰীড়া সাংবাদিকতাৰ জগতখনত সেৱা আগবঢ়াই আহিছে, আৰু তেখেত হৈছে দেশৰ এগৰাকী আগশাৰীৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা দাদা। নমস্কাৰ। হয়, স্বাগতম জনাইছোঁ দাদা। নমস্কাৰ। এই নমামিৰ আজি এই অনুষ্ঠানলৈ আহি পেলাই মই খুব আনন্দিত। হয়, আশা কৰিছোঁ নমামিয়ে যি প্ৰয়াস আৰম্ভ কৰিছে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যোৱাৰ, সেই প্ৰয়াস অব্যাহত থাকক, আৰু তাৰ বাবে আমি যি ধৰণে সহায় সহযোগিতা কৰিব লাগে সহায় সহযোগিতা কৰিম। আৰু মোৰ ভাল লাগিছে এইকাৰণেই যে নমামি ষ্টুডিঅ'লৈ এজন ক্ৰীড়া সাংবাদিকক মাতি আনিছে, যিটো আচলতে আশা কৰা নাযায়, কিন্তু এই আশা নকৰা কামটোকেই নমামিয়ে কৰি দেখুৱাইছে। তাৰ বাবে মই নমামিক ধন্যবাদ। হয়, অশেষ ধন্যবাদ দাদা। হয় দাদা, বহুত বছৰ ধৰি ক্ৰীড়া সাংবাদিকতাৰ সৈতে যিহেতু আপুনি জড়িত হৈ আছে, তিতা মেথা অনেক অভিজ্ঞতাৰ সন্মুখীন হৈছে আপুনি, অকণমান যদি কয় আমাক। নিশ্চয়। আচলতে ক্ৰীড়া বুলি ক'লে অসমত আজি যিটো পৰিৱেশ, তাত কিন্তু নিজে আনন্দ ল'বা যায় ঠিকেই, কিন্তু তিতা মিঠা পৰিৱেশটো পোৱা নাযায়। হয়, কাৰণ তেওঁলোকে বিভিন্ন, এতিয়া মই বিভিন্ন খেলত গৈছোঁ, বিভিন্ন অনুষ্ঠানত গৈছোঁ, আপুনি দেখিব যে ক্ৰীড়া সাংবাদিক এজনক সাধাৰণতে গুৰুত্ব দিয়া নাযায়, গুৰুত্ব নিদিয়ে বা গুৰুত্ব দিবলৈ ইচ্ছা নকৰে। এটা সাধাৰণ ঘটনা কৈছোঁ মই, মাজুলীৰ কথা। এইটো ধৰক আজিৰ পৰা 7-8 বছৰমান আগৰ ঘটনা। ঘটনাটো হ'ল যে সেইবাৰ যুৱ সন্মিলন এখন হৈছিলে। সন্মিলনত বিভিন্ন সাংবাদিক গৈছিল। অসমৰ এজন ক্ৰীড়া সাংবাদিক গৈছিল, আৰু ক্ৰীড়া সাংবাদিকজন যথেষ্ট প্ৰতিষ্ঠিত, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁ ৱৰ্ল্ড কাপ ফুটবল কাভাৰ কৰি আহিছে, বিশ্বকাপ ফুটবল কাভাৰ কৰি আহিছে, যিটো একেবাৰে অসম্ভৱ কথা। এতিয়া এই মুহূৰ্তলৈ অসমত মাত্ৰ 4 গৰাকী সাংবাদিকে, তাৰ ভিতৰত ময়ো আছোঁ, সেই বিষয়টো পিছত কৰিম, কিন্তু 4 গৰাকী সাংবাদিকে বিশ্বকাপ ফুটবল কভাৰ কৰিছে। এই 4 গৰাকীৰ ভিতৰত এগৰাকী সাংবাদিক আছিল, মই নামটো নকওঁ বাৰু, তেওঁ অনুষ্ঠানটোত উপস্থিত আছিল। কিন্তু আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল যে সেই অনুষ্ঠানৰ শেষত আয়োজকসকলে সম্বৰ্ধনা জনালে যিসকলে নেপালৰ ভূমিকম্প কভাৰ কৰিব গৈছিল, সেইসকল সাংবাদিকক। কিন্তু বিশ্বকাপ ফুটবল সেইটো বহুত সৌভাগ্যৰ ফলতহে এক্ৰেডিশ্যন লাভ কৰা যায় বা কভাৰ কৰিবলৈ সুযোগ পোৱা যায়। সেই সাংবাদিকজন কিন্তু তলতে বহি থাকিল। গতিকে তেনেকুৱা ঘটনা আচলতে ঘটিছে, আৰু এনেকুৱা ঘটনা ক্ৰীড়া সাংবাদিকসকলৰ ক্ষেত্ৰত ঘটিয়েই থাকে, আৰু ঘটিয়েই আছে। আৰু আমি এইটো ইমান দিন সাংবাদিকতা কৰিছোঁ, কিন্তু এইটো চিৰাচৰিত ঘটনা বুলি ধৰিছোঁ। কাৰণ চাওক, আপোনালোকে যদি এতিয়া চাই বিভিন্ন বঁটা, আমি বঁটাৰ বাবে লালায়িত নহয় মুঠেই, কিন্তু বঁটা আদি দিয়াৰ ক্ষেত্ৰতো কিন্তু ক্ৰীড়া সাংবাদিকগৰাকীৰ যিটো অৱদান, সেই অৱদানটো মুঠেই মনত পেলোৱা নহয়। এনেকুৱা এটা অৱস্থাই চলি আহিছে। কিন্তু কথাটো হ'ল
আমি এনেকুৱা তিতা অভিজ্ঞতাৰ বলি হ'লেও বা তিতা অভিজ্ঞতা পালেও কিন্তু কথাটো হ'ল যে আমি খেল চাই ভাল পাওঁ, খেলৰ বিষয়ে লিখি ভাল পাওঁ, খেলৰ নায়কসকলৰ বিষয়ে লিখি ভাল পাওঁ, আৰু তাৰ দ্বাৰা এটা জাতিক আগবঢ়াই লৈ যোৱা যায়, এখন সমাজক নতুন সোৱাদ আগবঢ়োৱা যায়, এখন সমাজক আগবঢ়াই লৈ যোৱাৰ কাৰণে কাম কৰা যায়। গতিকে আমি হাজাৰ তিতা অভিজ্ঞতাৰ পিছতো আমি ক্ৰীড়া সাংবাদিকতা কৰি গৈছোঁ, আৰু আমি তাৰ কাৰণে সম্পূৰ্ণ সুখী, সম্পূৰ্ণ সন্তুষ্ট, আৰু আমি সম্পূৰ্ণ ছেটিছফাইড আমাৰ নিজৰ প্ৰফেশ্যনটোক লৈ। হয় দাদা, ধন্যবাদ। দাদা, ক্ৰীড়া সাংবাদিক হিচাপে আপুনি দেশৰ লগতে বিদেশতো বহু কেইবাৰ গৈছে। নিশ্চয়। তাত ক্ৰীড়া সাংবাদিকৰ মানে যিটো মৰ্যাদা, প্ৰাপ্য মৰ্যাদাটো তাত কেনেকুৱা? আমাৰ সৈতে আপুনি আমাৰ ইয়াত যি দুৰ্দশাজনক পৰিস্থিতি সেইটো ক'লে, বাহিৰত কেনেকুৱা বাৰু পৰিৱেশ? এতিয়া আপুনি চাওক, অসমৰ পৰিসীমা ক্ৰছ কৰিলে আমি যদি বংগলৈকে যাওঁ, দেখিম এজন ক্ৰীড়া সাংবাদিকৰ যিটো মানে তেওঁলোকৰ স্থিতি বা যিটো তেওঁলোকক যিধৰণে মানে সন্মান জনোৱা হয়, এইটো অভাৱনীয়। আৰু ঠিক একে প্ৰয়াস ভাৰতৰ অন্যান্য ক্ষেত্ৰতো আছে, কিন্তু অসম কিছু পিছ পৰি আছে যে সন্মান জনোৱাৰ ক্ষেত্ৰত। তাৰ কাৰণে হয়তো অসমত খেলৰ দিশটো, খেলৰ গুৰুত্বটো, খেল মানে কি, এই বস্তুটো বুজি পোৱাত আমাৰ সমাজখনৰ বাবে পলম হৈছিল। তাৰ কাৰণেও হ'ব পাৰে যি নহওক, কিন্তু আমাৰ অসমৰ বাহিৰলৈ গ'লে কিন্তু ক্ৰীড়া সাংবাদিকতা কৰা মানে যেন গ্লেমাৰ, ক্ৰীড়া সাংবাদিকতা বা ক্ৰীড়া সাংবাদিক এজন গ্লেমাৰৰ মূল প্ৰতিভূ, এনেকুৱা এটা ধাৰণা আছে, আৰু বিভিন্ন ধৰণে তেওঁলোকক সা সুবিধা আগবঢ়োৱা হয়, সন্মান জনোৱা হয়, আৰু তেওঁলোকৰ কৰ্মক স্বীকৃতি দিয়া হয়। এনেকুৱা এটা পৰিৱেশেই আমাৰ ভাৰততো আছে, বিদেশতো আছে। কাৰণ মই বিভিন্ন দেশত মই মানে খেল কভাৰ কৰিবলৈ গৈছোঁ। গতিকে তাত দেখিছোঁ, কাৰণ চাওক, আপোনালোকে দেখিছে টুৰ ডি ফ্ৰান্সত তাত যিটো মানে অফিচিয়েল কালাৰ টুৰ্ণামেণ্টখনৰ হালধীয়া, অফিচিয়েল কালাৰ হালধীয়া, আৰু এই হালধীয়া কালাৰটো ইউজ কৰিছিল এখন কাকতে, আৰু কাকতখনেই স্পনচৰ কৰিছিল, আৰু তাৰ কাৰণেই হালধীয়া হ'ল। তেওঁলোকে সেই হালধীয়া জাৰ্চিটো সেই জাৰ্চিটো এতিয়াও অক্ষুণ্ণ ৰাখিছে। তাৰ দ্বাৰা তেওঁলোকে সন্মান জনাই সেই অৰ্গেনাইজেশ্যনটোক, সাংবাদিকতাৰ সেই যিটো অৰ্গেনাইজেশ্যনে কাম কৰিছিল তেওঁলোকক, আৰু ক্ৰীড়া সাংবাদিকসকলক। আৰু এটা চাওক, 1908 চনৰ কথা, তাত মানে ক্ৰীড়া সাংবাদিকৰ গুৰুত্বটো মই কথাটো কৈছোঁ যে এগৰাকী, মই নামটো পাহৰি গ'লোঁ, ইটালিয়ান প্লেয়াৰ এগৰাকী মাৰাথনত পাৰ্টিচিপেট কৰিছিল। তেওঁ দৌৰি আহি পেলাই লাষ্ট হাৰ্ডলি 20 ফুটমান আছে, সেই 20 ফুটৰ সেইখিনিত মানে তেওঁ বাগৰি গ'ল, অচেতন হ'ল। তেতিয়া অন্য এগৰাকী খেলুৱৈ মানে তেওঁক ক্ৰছ কৰি পেলাই প্ৰথম মেডেলটো পালে, তাৰমানে গ'ল্ড মেডেলটো তেওঁ পালে। এওঁ কিন্তু যথেষ্ট সময় আগত আহিও তেওঁ শেষ কৰিব নোৱাৰাৰ বিনিময়ত তেওঁ ব্যৰ্থ হ'ল। এই বিষয়টো লৈ পেলাই এডৱাৰ্ডিয়ান টাইমছ, সম্ভৱতঃ আৰ্থাৰ কনান ডয়েল, বিখ্যাত ডিটেক্টিভ উপন্যাসিক, তেওঁ ৰিপৰ্ট এটা কৰিছিল, আৰু তেওঁ ডিমাণ্ড কৰিলে, আৰু শেষত আল্টিমেটলি কি কৰিলে, তেওঁৰ ডিমাণ্ডৰ প্ৰতি, তেওঁৰ বাতৰিৰ প্ৰতি সন্মান জনাই পেলাই সেই অলিম্পিকতে বিশেষ কাপ এটা, চিলভাৰ কাপ এটা, ৰাণীৰ কুইন চিলভাৰ কাপ এটা দিলে। আৰু আচলতে তাতেই তেওঁলোকে যে ক্ৰীড়া সাংবাদিকতাৰ গুৰুত্ব, ক্ৰীড়া সাংবাদিকতাৰ মহত্ব তাতে প্ৰকাশ পায়, আৰু ক্ৰীড়া সাংবাদিকসকলৰ ৱেইট বা অৱদান বা তেওঁলোকৰ যিটো স্থিতি, সেই স্থিতি কিধৰণে আগবঢ়াই লৈ যোৱা হয়, সেইটো প্ৰমাণ পোৱা যায়। এইটো আচলতে সেয়াই অৱস্থা আমাৰ অসমৰ বাহিৰত। আমি আশা কৰিম, অসমত যথেষ্টখিনি, এটা সময় আছিল একো নাছিল, কিন্তু এতিয়া যথেষ্টখিনি আগবাঢ়ি গৈছে, খেলৰ এক পৰিৱেশ ৰচনা হৈছে অসমত, খেলৰ ক্ৰীড়াবিদসকলক সুকীয়া মৰ্যাদা দিয়া হৈছে। ঠিক একে অৱস্থা নিশ্চয় ক্ৰীড়া সাংবাদিকসকলেও পাব, আৰু হয়তো বেছি দিন অপেক্ষা কৰিব নালাগে, এনেকুৱা এটা পৰিৱেশ অসমৰ সমাজ জীৱনলৈ আহিব, আৰু ক্ৰীড়া সাংবাদিকসকলক
গ্লেমাৰ হিচাপে মানে পৰিচিতি দান কৰিব বুলি মই ভাবোঁ। হয় হয় এটা আৰু এটা কথা জানিব বিচাৰিছোঁ যে মানে আপুনি বহুকেইখন দেশ ভ্ৰমণ কৰিছে, বিশেষকৈ অলিম্পিক আৰু বিশ্বকাপ কভাৰ কৰিছে। নিশ্চয়। চ' কোনকেইখন অলিম্পিক আৰু কোনকেইখন অলিম্পিকত বিশ্বকাপত গৈছিলে আপুনি? মই আচলতে অলিম্পিকত মই 3খন অলিম্পিকৰ কাৰণে আচ্ছা মই এক্ৰিডিশ্যন পাইছিলোঁ। হয় বিশেষ এটা অসুবিধাৰ কাৰণে ৰিঅ' অলিম্পিকত যোৱা নহ'ল, কিন্তু মই ক'ভিড আক্ৰান্তৰ পিছতো মই জাপানৰ টকিঅ' অলিম্পিক কাভাৰ কৰিছোঁ, পেৰিছ অলিম্পিক কাভাৰ কৰিছোঁ, আৰু যিটো মোৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ'ব। আৰু মই ফুটবল কাভাৰ কৰিছোঁ, ৱৰ্ল্ড কাপ ফুটবল কাটাৰত, আৰু সেইখনো মোৰ কাৰণে আটাইতকৈ চিৰস্মৰণীয় হৈ ৰ'ব। ঠিক একেদৰে ক্ৰিকেট, ৱৰ্ল্ড কাপ ক্ৰিকেটো মই কাভাৰ কৰিছোঁ 97ত ভাৰতত হৈছিলে, 2011ত ভাৰত শ্ৰীলংকা, ভাৰত, বাংলাদেশ এনেকৈ হৈছিলে, এইখনো কাভাৰ কৰিছোঁ। গতিকে এনেকৈ কাভাৰ কৰিছোঁ। কিন্তু মই আহিছোঁ অলিম্পিকলৈ 2021ত, আচলতে 2020ত হ'ব লাগিছিল জাপান অলিম্পিকখন। মোক বহুতে কৈছিলে যে যাব নালাগে, ক'ভিড আৰু যথেষ্ট ৰেষ্ট্ৰিকশ্যন আছে। সঁচাকৈ ৰেষ্ট্ৰিকশ্যন আছিল, আৰু তাৰ মাজতো মই জাপানৰ টকিঅ' অলিম্পিক কাভাৰ কৰিব গ'লোঁ। আৰু মই আটাইতকৈ সুখী যে টকিঅ' অলিম্পিকত মই গৈ এটা অসমৰ ক্ৰীড়াক্ষেত্ৰ এটা নভবা ঘটনা এটা দেখিবলৈ সক্ষম হ'লোঁ। সেইটো হ'ল যে লাভলীনা বৰগোহাঁই ব্ৰঞ্জৰ পদক, আৰু ব্ৰঞ্জৰ পদক পোৱাৰ সময়ত মই সেইদিনাখন ষ্টেডিয়ামত আছিলোঁ, আৰু মই এজনে অসমীয়া প্ৰতিনিধি যিদিনাখন ষ্টেডিয়ামত আছিলোঁ, আৰু আটাইতকৈ সেই এক মহান ক্ষণৰ সাক্ষী। আৰু মই ভাবোঁ যে যিহেতু অলিম্পিক আটাইতকৈ হায়েষ্ট গ্ৰেটেষ্ট শ্ব' অন দ্য আৰ্থ খেলৰ ক্ষেত্ৰত, গতিকে মই ভাবোঁ লাভলীনা বৰগোহাঁই ব্ৰঞ্জৰ পদক পোৱাটোৱে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আটাইতকৈ শ্ৰেষ্ঠ ঘটনা। সেই শ্ৰেষ্ঠ ঘটনাৰ মই সাক্ষী হৈছিলোঁ, আৰু আটাইতকৈ ভাল লাগিছিল তাৰপিছত যেতিয়া ব্ৰঞ্জৰ পদক তেওঁ পোৱাটো নিশ্চিত হ'ল, যেতিয়া ছেমি ফাইনেল পালে, তেওঁ মিক্স জ'নলৈকে গ'ল সাংবাদিকক এড্ৰেছ কৰিব লাগে। ময়ো সাংবাদিক হিচাপে সেইদিনাখন ততাতয়াকৈ গ'লোঁ, তেওঁক দেখিলোঁ, আমাৰ বিভিন্নজনে বিভিন্ন কথা পাতি আছে। হঠাতে মোৰ ইচ্ছা হৈছিল যে অসমীয়া ছোৱালী এজনী তাত কথা কৈ আছে, তাতকৈ আৰু আমাৰ আনন্দৰ কথা কি, যিটো গোটেই ৱৰ্ল্ডত টেলিকাষ্ট হৈ আছে সেই সময়ত। তেতিয়া মই হঠাতে সুধিলোঁ যে তোমাৰ কেনে লাগিছে? অসমীয়াত সুধিছোঁ। লাভলীনা ভবা নাছিলে, হঠাতে এনেকৈ চালে মোৰ ফালে, চাই পেলাই ছাৰ শব্দটো কৈ প্ৰায় 5 ছেকেণ্ড পিছত তাইও কিন্তু অসমীয়াত উত্তৰটো দিছে। গতিকে মই এনেকুৱা ঘটনা এটাৰ সাক্ষী হৈ ৰৈছোঁ। সেই ঘটনাটোৰ কাৰণে মই নিজেও আজি গৌৰৱান্বিত। মই আৰু সেইকাৰণে মোৰ কোনো আফচোচ নাছিল। ক'ভিডত যথেষ্ট ৰেষ্ট্ৰিকশ্যনৰ মাজতো আমি সেই মুহূৰ্তটো আমি লক্ষ্য কৰিলোঁ ষ্টেডিয়ামত থাকি। আটাইতকৈ সেইকাৰণে মই টকিঅ' অলিম্পিকক মই এতিয়াও মোৰ চিৰস্মৰণীয় ইভেণ্ট বুলি মই আশা কৰোঁ। আৰু সেইটো লৈ পেলাই তাৰপিছত মই 2024ত পেৰিছ অলিম্পিক কাভাৰ কৰিছোঁ। সেইবাৰো আশা কৰিছিলোঁ, কিন্তু লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হ'ল। যি নহওক, আমি এতিয়ালৈকে এটা মেডেল পাইছোঁ, কিন্তু সেই এটা মেডেল পোৱা সেই মহান ক্ষণটোৰ কিন্তু মই অংশীদাৰ হৈ আছোঁ। গতিকে সেইটোৰ কাৰণে মোৰ আটাইতকৈ আনন্দ লাগে, আৰু মই ফূৰ্তি কৰোঁ এইকাৰণে যে আমি নভবা ঘটনা, অন্য যিয়ে সাক্ষী হ'ব নোৱাৰিলে মই সাক্ষী হৈছোঁ। আৰু তাত মই কিছুমান এনেকুৱা ফটো তুলিছিলোঁ, যিবিলাক ফটো মই লাভলীনাকো দিছোঁ, যে সেই ফটোবিলাক নিশ্চয় হয়তো বেলেগে পোৱা নাছিলে। যি নহওক, গতিকে অলিম্পিক কভাৰ কৰাটো সাংঘাতিক ধৰণৰ ঘটনা। কিন্তু এনেকুৱা এটা ঘটনাৰ পিছতো কিন্তু অসমীয়া ছোৱালীয়ে, এগৰাকী অসমীয়া সন্তানে পদক পোৱা সেই ঘটনাৰ সাক্ষী হোৱাটো মোৰ কাৰণে অলিম্পিক কাভাৰ কৰাতকৈ বেছি স্মৰণীয় হৈ ৰৈছে। এইটো 1 নম্বৰ কথা। এতিয়া মই ৱৰ্ল্ড কাপ ফুটবললৈ আহিছোঁ। ৱৰ্ল্ড কাপ ফুটবল মই আচলতে দীৰ্ঘদিনৰ আশা আছিল মোৰ যে ৱৰ্ল্ড কাপ ফুটবল কাভাৰ কৰিম। প্ৰথম ক'ত গৈছিলে? মই আগতে ৱৰ্ল্ড কাপ ফুটবল কাভাৰ কৰিব যোৱা নাই, এপ্লাই কৰিছিলোঁ। কিন্তু আমি আচলতে খুব কষ্টৰ মাজেৰেহে এক্ৰিডিশ্যনটো পোৱা যায়। ৱৰ্ল্ডৰ হাৰ্ডলি
1000 মানুহক দিয়া হয় তাৰে ভিতৰত যিসকলে খেলিব যায় সেইসকলে মানে বেছিকৈ এগ্ৰেশ্যনটো পায় আৰু এইবাৰ ইণ্টাৰেষ্টিংলি যেতিয়া 2022 যেতিয়া কাটাৰ ৱৰ্ল্ড কাপ হ'ল কাটাৰ ৱৰ্ল্ড কাপত মানে কি হ'ল যে আমি গোটেই ইণ্ডিয়াত হাৰ্ডলি 20জন মানে আমি এক্ৰেডিশ্যন পাইছিলোঁ মই গ'লোঁ আৰু মই যোৱাটো মানে এই সিদ্ধান্ত মানে আচলতে কি মই ইমান ভবা নাছিলোঁ কিন্তু সিদ্ধান্ত যে কাটাৰত খেল চাব যোৱা কভাৰ কৰিবলৈ যোৱা সেইটো যে উচিত সিদ্ধান্ত আছিল মই তাত গৈহে গম পালোঁ কাৰণ ঘটনাটো হ'ল যে ফিফাৰ এই যিটো গোটেই টুৰ্ণামেণ্টটোত 64 গেমছ 64 মেটছ হয় 64 মেটছৰ মানে তেওঁলোকে চাৰ্কুলটো কৰিলে যে কাটাৰত এজন জাৰ্ণেলিষ্টে সৰ্বাধিক 36 মেটছ কাভাৰ কৰিব পাৰে মানে ধৰক 3খন মেটছ আছে বা 4খন মেটছ আছে ফাৰ্ষ্টখন কাভাৰ কৰিলে ছেকেণ্ডখন কাভাৰ কৰিব নোৱাৰে কাৰণ সেই ডিষ্টেঞ্চটো কাভাৰ কৰিব নোৱাৰে ছেকেণ্ডখন ড্ৰপ দি থাৰ্ডখন কাভাৰ কৰিব পাৰি এনেকৈ মই নিজে 34 মেটছ কাভাৰ কৰিছোঁ মই 2খন নোৱাৰিলোঁ আৰু সম্ভৱতঃ এই সুযোগ কোনো সাংবাদিকেই নাপায় অন্য মোতকৈ ধৰক কোনোবাই 2টা বেছি কৰিছে 36 মেটছো কাভাৰ কৰিছে তাত যিখন হায়েষ্ট কিন্তু দোহাত যোৱাৰ কাৰণে এইটো সম্ভৱ হৈছে কাৰণ এতিয়া ধৰক আমি অন্য যদি ভৱিষ্যতে কোনোবাই কাভাৰ কৰিব যায় এইটো সম্ভৱ নহ'ব 3খন দেশত কাৰণ এতিয়া দোহা বুলি ক'লে ধৰক দোহা কাটাৰৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে কাভাৰ কৰিব পাৰি 1.5 ঘণ্টাত ওচৰ আৰু দোহাত কেন্দ্ৰ কৰি ওচৰ পাজৰে আলখোৰ বা লুজেইল বোলে ঠাই এটুকুৰা আছে তাতে বিভিন্ন খেল হৈছে কিন্তু এই আমি হাৰ্ডলি ডিষ্টেঞ্চবিলাক আধা ঘণ্টা 45 মিনিটত কাভাৰ কৰিব পাৰোঁ গতিকে সেই সুযোগবিলাক আমাৰ আহিছিল আৰু সেই সুযোগ পূৰ্ণমাত্ৰে ল'লোঁ আৰু আটাইতকৈ ডাঙৰ কথা মানে কি স্পেইন আৰু আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত যিখন ফাইনেল সেইখন মানে মোৰ কাৰণে চিৰস্মৰণীয় য'ত মানে আৰ্জেণ্টিনা চেম্পিয়ন হৈছে মই মানে ধৰক আৰ্জেণ্টিনা পৰাজয়ো দেখিছোঁ প্ৰথম খেলাখনত ৱৰ্ল্ড কাপৰ আৰ্জেণ্টিনা চেম্পিয়ন হোৱাও দেখিছোঁ মেছিৰ সেই যিটো মানে এটা দুটা মুহূৰ্ত ভৰি যিটো কাৰবাৰ সেই এটা দুটা মুহূৰ্ত চকুৰে দেখিছোঁ কাইলিয়ান এমবাপেৰ আপুনি দেখিছে ফাইনেলত কি হেট্ৰিক কৰাৰ দৰে কাৰবাৰ কৰিলে কাইলিয়ান এমবাপেক দেখিছোঁ গতিকে এই চবতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই 34 মেটছ কাভাৰ কৰিছোঁ সেইটো আৰু কোনো কালে আমি সুযোগ কেতিয়াও নাপাম আৰু বুলি মই ভাবোঁ কাৰণ এতিয়া ধৰক নেক্সট ৱৰ্ল্ড কাপ হ'ব আমেৰিকা কানাডা আৰু মেক্সিকোৰ মাজত কিন্তু মেক্সিকোত এদিনত এই 3খন দেশত এদিনত 2খন খেল কভাৰ কৰাটো যথেষ্ট সম্ভৱ নহয় গতিকে সেই দিশৰ পৰা মই লাকি বুলি কওঁ আমি খেল কভাৰ কৰাৰ সুযোগ পালোঁ নিজৰ ইচ্ছানুসৰি আমি সেই সুযোগবিলাক গ্ৰহণ কৰিলোঁ আৰু মানে আশ্চৰ্যজনকভাৱে কিছুমান এনে ঘটনাই আমাৰ সহায় কৰিলে যে মানে আমি বেছিকৈ অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হ'লোঁ দাদা আপুনি বিশ্বকাপ কভাৰ কৰিছে অলিম্পিক কভাৰ কৰিছে তাৰ আন্তঃগাঁথনি আৰু ভাৰতৰ আন্তঃগাঁথনি অসমৰ আন্তঃগাঁথনি দেখিছে আপুনি ভাবেনে ভাৰতে অলিম্পিক বা বিশ্বকাপ আয়োজন কৰিব পাৰিব ভৱিষ্যতলৈ মানে এতিয়াতো কমনৱেলথ গেমছ দুবাৰকৈ আয়োজন কৰিবলৈ সুবিধা পালে প্ৰথমতে 2010 কৰিছিল এবাৰ মই সাক্ষী আছিলোঁ দিল্লীত গৈছিলোঁ মই কাভাৰো কৰিছিলোঁ এতিয়া 2030 আহমেদাবাদত কমনৱেলথ গেমছ কৰিব তাৰপিছত 2036 ইণ্ডিয়াই ভাৰতে চেষ্টা কৰিব অলিম্পিকৰ কাৰণে আৰু ইতিমধ্যে বিডিং কৰিছে মই ভাবোঁ অসমৰটো বাদ দিলোঁ অসমৰটো কম বাৰু কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত অন্ততঃ স্পেচিয়েলি কিছু ইভেণ্টত কিন্তু ভাৰত প্ৰায় সমপৰ্যায়ৰ কিছু আগবাঢ়িবলৈ কিছু আগবঢ়াব লাগিব কিন্তু অলমষ্ট সমপৰ্যায় আৰু এটা কথা এতিয়া যদি অলিম্পিক পাতিব মন মেলিছে নিশ্চিতভাৱে ভাৰত সাজু কাৰণ এক বৃহৎ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হ'ব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বেছি ভালকৈ তেওঁলোকে ডেভেলপ কৰিব লাগিব আৰু শেহতীয়াকৈ দেখিছোঁ মই যে দিল্লীৰ এইখন ষ্টেডিয়াম যিখন ষ্টেডিয়াম
এই জৱাহৰলাল নেহৰু ষ্টেডিয়াম সম্ভৱতঃ সেই ষ্টেডিয়ামখন ডেভেলপ কৰিবলৈ তেওঁলোকে অলৰেডি ঠিক কৰিছে। ষ্টেডিয়ামখন ডিছমেণ্টেল কৰি নতুনকৈ সাজু কৰিব। ঠিক তেনেকৈ বিভিন্ন আহমেদাবাদতো তেনেকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। বিভিন্ন এই সবৰমতী নদীৰ দুয়োপাৰে তেওঁলোকে বিভিন্ন ষ্টেডিয়াম বনাবলৈ আৰম্ভ কৰিছে। ঠিক একেদৰে আপোনাৰ বিভিন্ন অঞ্চলত আমাৰ ধৰক হয়তো 4-5খন ঠাইত কিছুমান ইভেণ্ট হ'ব। অলিম্পিক যদি পাতে, অলিম্পিক পাতিবলৈ যোগ্যতা অৰ্জন কৰে, তেতিয়া তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবই। আৰু মই ভাবোঁ ভাৰতে যিটো গতিত আগবাঢ়িছে সেই ক্ষেত্ৰত যথেষ্ট ভালকৈ অলিম্পিকৰ যদি আয়োজন কৰাৰ দায়িত্ব পায়, ভালকৈ আয়োজন কৰিব পাৰিব। কাৰণ ভাৰতে আয়োজনৰ ক্ষেত্ৰত কিন্তু ইতিমধ্যেই যথেষ্ট সুনাম অৰ্জন কৰিছে, যথেষ্ট পাকৈত, আৰু সংগঠকসকল বেছি পৰিপক্ক বুলি তেনেকৈ ইতিমধ্যে ধাৰণা এটা আছে। যি নহওক, এটা কথা হ'ল যে এতিয়া আহিছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এই মুহূৰ্তত কিন্তু ভাৰতীয় বিভিন্ন ষ্টেডিয়ামসমূহ মানে ভাৰতত পাৰ্মানেণ্ট ষ্টেডিয়াম যথেষ্ট আছে, আৰু এই দিশৰ পৰা অন্য দেশৰ তুলনাত খুব এটা পাছ পৰি থকা নাই। মানে বিশেষকৈ এতিয়া চাওক, ক্ৰিকেটৰ ক্ষেত্ৰততো ভাৰতৰ যিকেইটা ষ্টেডিয়াম সেইবিলাক তুলনা নাই। মানে অন্য দেশৰ ইনফ্ৰাষ্ট্ৰাকচাৰতকৈ মই কওঁ ক্ৰিকেটত ভাৰত বেষ্ট। এতিয়া অন্যবিলাক ক্ষেত্ৰতো ধৰক ফুটবলৰো অন্য ষ্টেডিয়ামবিলাক যথেষ্টখিনি আগবঢ়াই নিছে, আৰু হয়তো লাহে লাহে ডেভেলপ কৰি পেলাই সমপৰ্যায়ৰ হ'বগৈ। ঠিক তেনে অকল ইনডোৰ ষ্টেডিয়ামবিলাকো ডেভেলপ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ অসমতো দেখিছোঁ লাষ্টলি যথেষ্টখিনি আগবাঢ়িছে, আৰু 2007 নেশ্যনেল গেমছৰ পিছত 2016 চাউথ এছিয়ান ফেডাৰেশ্যন গেমছৰ পিছত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো যথেষ্টখিনি আগবঢ়া, উন্নত। আৰু ক্ৰীড়াৰ এতিয়া যিকোনো এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পাতিবলৈ হ'লেই যথেষ্ট উন্নতমানৰ সা সুবিধা থকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন, আৰু সেই ক্ষেত্ৰত ইতিমধ্যে অসমেও যথেষ্টখিনি আগবাঢ়িছে। আৰু শেহতীয়াভাৱে আমি শুনিবলৈ পাইছোঁ যে নেহৰু ষ্টেডিয়ামখন য'ত 1962ত হৈছিল, আজি 63 আছিল, 63 বছৰ পিছত ষ্টেডিয়ামখন সম্পূৰ্ণৰূপে ৰিন'ভেট কৰিব, একদম সম্পূৰ্ণ ভাঙি পেলাই নতুনকৈ আধুনিক ৰূপ দিব বুলি কৈছে। গতিকে মই ভাবোঁ যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনিও যথেষ্টখিনি বিদেশৰ অন্য খেলৰ সা সুবিধাৰ সৈতে সমানে আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। নেহৰু ষ্টেডিয়াম ভাঙিব বুলি কওঁতে মানে ধৰক কিছু আৱেগ জড়িত হৈছে নেহৰু ষ্টেডিয়ামৰ সৈতে, আপোনাৰো মনো আছে জড়িত হৈ। চ' সেই সন্দৰ্ভত কি ক'ব, মানে ভাঙি নতুনকৈ বনোৱাটো উচিত নে বাৰু? মানে এতিয়া কথাটো হ'ব যে এইটো সময়ৰ আচলতে দাবী। ভাঙি নতুনকৈ নে পুৰণি বস্তু এটা যিটো য'ত আমাৰ আৱেগ জড়িত আছে, ভাঙি পেলালে বেয়া লাগে ঠিকেই, কিন্তু তাৰোতো নতুনকৈ গঢ় দিয়াৰ কাৰণে প্ৰয়োজন আছে। নতুন মানে খেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেইলি নতুন ধৰণৰ হৈছে, সা সুবিধাবিলাক নতুনকৈ কৰিব লগা হৈছে। এইখিনিতে মই এটা উদাহৰণ দিওঁ যে 96ত ভাৰতত ৱৰ্ল্ড কাপ হৈছিল, ক্ৰিকেট ৱৰ্ল্ড কাপ। এইবাৰ অসমে বহুত চেষ্টা কৰিছিল ৱৰ্ল্ড কাপ ক্ৰিকেট পাতিবলৈ। আনকি এনেকুৱা এটা অৱস্থা হৈছিল যে যেতিয়া ৱৰ্ল্ড কাপৰ কাৰণে ভাৰতৰ গুৱাহাটীক নিৰ্বাচিত কৰা নহ'ল, তেতিয়া কোৰ্টত আদালতত পৰ্যন্ত পাইছিলগৈ আছাম ক্ৰিকেটে। আৰু আমাক এনেকুৱা অৱস্থা যে মেইন কাৰবাৰটো হৈছিলে তাত তেতিয়া পেভেলিয়নটো লৈ আৰু প্ৰেছ পেভেলিয়নটো লৈ। সেইটো যথোপযুক্ত নাছিল বুলি কৈছিলে আমাক। ইভেন আমি ভাল কৰিব পাৰি নেকি, কিমান মানুহ বহিব পাৰি, এই গোটেইটো ফিটা মাৰি পেলাই আমি জুখিবলৈ হেৰি হৈছিলোঁ। কাৰণ তেতিয়াৰ সময়ৰে দাবী আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিব লাগিব, কাৰণ আধুনিক সা সুবিধাৰে পৰিবেষ্টিত হৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। সেই তেতিয়াই প্ৰয়োজন আছিল। যি নহওক, এতিয়া নতুনকৈ নেহৰু ষ্টেডিয়ামখন মানে গঢ় দিবলৈ প্ৰয়াস আৰম্ভ হৈছে, চিন্তা কৰা হৈছে, বিভিন্ন ডিজাইনসমূহ ৰেডি কৰা হৈছে। আনকি 700 কোটি টকাৰ বেছি ধন
এষ্টিমেটেড ধন মানে ৰেডি কৰা হৈছে। তাৰ দ্বাৰা নেহেৰু ষ্টেডিয়ামখন আটক ধুনীয়া ৰূপত 60 বিঘা মাটি আছিল গোটেই এৰিয়াটোত। 60 বিঘা মাটিৰ আটক ধুনীয়া ৰূপত বিভিন্ন সা সুবিধাৰে মেইনলি ফুটবলৰ সা সুবিধা বেছি কৰি এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বনাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। আৰু মই ভাবোঁ এইটো সময়ৰ দাবী। আৰু কাৰণ ধৰক আমি এক ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ দেখিম, কিন্তু এটা কথা যে এটা নিৰ্দিষ্ট সময় এটা ল'ব লাগিব যে এই 2 বছৰ 1.5 বছৰ এনেকুৱা সময় এটা লৈ যাতে ষ্টেডিয়ামখন গঢ় লৈ উঠে। কাৰণ এইখন একদম মাজমজিয়া ষ্টেডিয়াম। সেইখন ষ্টেডিয়ামৰ ওপৰতে আমাৰ এই ওচৰৰ পাজৰৰ অনেক ল'ৰা ছোৱালী খেলিবলৈ ওলাই আহে আৰু তাতে বিভিন্ন প্ৰতিভা জন্ম হয়। সেইখিনি যদি এই ষ্টেডিয়ামখন ভাঙি 2 বছৰ 3 বছৰ 4 বছৰ বা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি থোৱা হয়, তেতিয়াহ'লে এই ল'ৰা ছোৱালীখিনি প্ৰতিভা বিকাশৰ সুযোগ নাথাকিব। গতিকে সেই দিশটো মনত ৰাখিব লাগিব। কিন্তু মই আদৰণি জনাম নেহেৰু ষ্টেডিয়ামখন আটক ধুনীয়াকৈ বনাওক আৰু লগত পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পটো যাতে সেই আৰু বেছি ধুনীয়া হৈ উঠে আৰু অধিক ক্ৰীড়া বিকাশৰ স্থলী হিচাপে আগবাঢ়ি আহে, সেইটোৱে মই কামনা কৰিম। হয়, আৰু এটা দাদা কথা পাতিব বিচাৰিছোঁ ক্ৰিকেটক লৈ। অসমত ক্ৰিকেটৰ ভৱিষ্যত কি বুলি ভাবে? যিহেতু এজন অসম সন্তান ৰিয়ান পৰাগে ভাৰতৰ হৈ খেলি আছে, মহিলা দলতো এগৰাকী উমা চেত্ৰী খেলি আছে, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? কথাটো হ'ল 2024 চনটো আৰু 2025 চনটো যথেষ্ট আনন্দৰ কথা। কাৰণ ৰিয়ান পৰাগেও ইণ্ডিয়ান টিমত খেলিছে, উমা চেত্ৰীও বিশ্বকাপ চেম্পিয়ন টিমৰ সদস্য আছিল, যিটো অসমৰ ছিনিয়ৰ পৰ্যায়ত সম্ভৱ হোৱা নাছিল। এনে অসম্ভৱ ঘটনা এটা সম্ভৱ কৰিছে ৰিয়ান আৰু উমাই। গতিকে তেওঁলোকলৈ অভিনন্দন জনাইছোঁ। আৰু এই ক্ষেত্ৰত অসম ক্ৰিকেটলৈ অভিনন্দন জনাইছোঁ। আৰু অসম ক্ৰিকেটৰ হৈ বৰ্তমান ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াকো অভিনন্দন নিশ্চয় জনাব লাগিব। কিন্তু কথাটো হ'ল যে অসমৰ ক্ৰিকেট সাম্প্ৰতিক সময়ত যিধৰণে আগবাঢ়ি যোৱাটো উচিত আছিল, তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত যেন কিছু প্ৰশ্নবোধক উত্থাপিত হৈছে। কাৰণ আমি দেখিছোঁ লাষ্ট এই আপোনাৰ মুস্তাক আলী ট্ৰফিত প্ৰদৰ্শন খুব এটা ভাল নহয়, মাত্ৰ 3খন খেল জিকিছে, 7ম স্থানত আছে। ঠিক একেদৰে ৰঞ্জী ট্ৰফিটো একে অৱস্থা হৈছে। কিন্তু কথাটো হ'ল যে আমাৰ য়ং জেনেৰেশ্যন, আমাৰ 16 বছৰৰ পৰা 19 বছৰৰ পৰা যিধৰণে ছাপ্লাই হ'ব লাগিছিল ছিনিয়ৰ দললৈ, সেই খেলুৱৈ যেন আগমন হোৱাৰ সেই বাটটো যেন এতিয়া ক'ৰবাত মিছ হৈছে। এইটো যথেষ্টখিনি মই সেইটো কাৰণে চিন্তা লাগে। গতিকে কথাটো হ'ল যে আৰু সম্ভৱতঃ সেইটোৰ কাৰণেই আমাৰ যথেষ্ট ভাল খেলুৱৈ ওলাব পৰা নাই, খেলুৱৈ ভালকৈ প্ৰদৰ্শন কৰিব পৰা নাই, আৰু দলটো মানে সুনাম অনুসৰি খেলিব পৰা নাই। কাৰণ অসমে ৰঞ্জী ট্ৰফিত ছেমি ফাইনেল খেলিছিল 2014-15। অসমে মুস্তাক আলী ট্ৰফিত ফাইনেল খেলিছিল, বিজয় হাজাৰে ট্ৰফিত ফাইনেল খেলিছে। গতিকে সেই দলটোৰ পৰা আমি আৰু অধিক আশা কৰিছোঁ। আৰু ইতিমধ্যে অসমৰ ক্ৰিকেটক ডেভেলপ কৰাৰ কাৰণে অসম ক্ৰিকেট সন্থাই বিভিন্ন আঁচনি লৈছে, আৰু স্পেচিয়েলি তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে বিভিন্ন আঁচনি লৈ এই আমাৰ ব্ৰহ্মপুত্ৰৰ সিটো পাৰে উত্তৰ গুৱাহাটী কুলুং অঞ্চলত এখন একাডেমি স্থাপন কৰিছে। আশা কৰিছোঁ এইবিলাক একাডেমিয়ে, এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰে অসমৰ ক্ৰিকেট ক্ষেত্ৰখনক আগবঢ়াই নিব। আৰু ভৱিষ্যতে এক আশা ৰাখিছোঁ যে ভাল খেলুৱৈ ওলাই আহিব বুলি। কাৰণ চাওক, এই ৰিচেণ্টলি মই দেখিছোঁ 2-এজন খেলুৱৈ 20 বছৰীয়া খেলুৱৈ আহি যথেষ্ট নাম কৰিছে। আমাৰ ডেনিছ দাস অসম ৰঞ্জী ট্ৰফিৰ কেপ্টেইন, তেওঁ ইতিমধ্যে 3টাকে চেঞ্চুৰী কৰিছে ৰঞ্জী ট্ৰফিত, আৰু তেওঁ 23 বছৰীয়া খেলুৱৈ। গতিকে তেওঁৰ সন্মুখত যথেষ্ট দিন আছে। মুক্তাৰ হুছেইন, আপোনালোকে দেখিছে সেইদিনাখন ছয়দ মুস্তাক আলী ট্ৰফিত 6টাকে উইকেট লৈছে এখন খেলত। গতিকে আশা কৰিম সেইসকল খেলুৱৈ উজ্জীৱিত খেল খেলিব, আৰু তাৰ লগে লগে অন্য খেলুৱৈসকলো আগবাঢ়ি আহি অসমৰ ক্ৰিকেটক অধিক সুসংগঠিতভাৱে আগবঢ়াই লৈ যাব পাৰিব। হয়, আৰু এটা কথা আলোচনা কৰিব বিচাৰিছোঁ ৰিয়ান পৰাগক লৈ। ৰিয়ান পৰাগ বিগত প্ৰায় এবছৰ ধৰি মানে ভাৰতীয় দলৰ পৰা বাহিৰত আছে। অকণমান ফিটনেছক লৈ সমস্যা আছে। ৰিয়ানে প্ৰত্যাৱৰ্তনৰ কাৰণে বেক কৰিব পাৰিবনে বাৰু অতি শীঘ্ৰে? মানে প্ৰত্যাৱৰ্তনৰ কাৰণে বেক কৰিব পাৰিবনে সেইটো উত্তৰ কিন্তু দিব ৰিয়ান পৰাগৰ বেটে।
হয় হয় নিশ্চয় তেওঁৰ বেটত যিদিনাখনে ৰান কণ্টিনিউৱাছলি ৰান পাব তেতিয়া কিন্তু আকৌ 2024 তেওঁ যিটো ইণ্ডিয়ান টিমত পাইছিল হয় সেই একেটা অৱস্থাকে ঘূৰি আহিব কিন্তু সাম্প্ৰতিক সময়খিনি যথেষ্ট কঠিন সময় ৰিয়ান পৰাগে ৰান পোৱা নাই ৰান নাপালে এতিয়া কাৰণ দেখিছে গুৱাহাটী অসমৰ ক্ৰিকেট ক্ষেত্ৰখন বা ভাৰতৰ ক্ৰিকেট ক্ষেত্ৰখন কিমান বিশাল কিমান খেলুৱৈ আছে যে এটা এটা পজিশ্যনৰ কাৰণে 6-7 গৰাকী মানে ৱৰ্ল্ড লেভেলৰ প্লেয়াৰ জড়িত আছে এটা চান্স পাইছে মাৰি দিছে গতিকে ৰিয়ান পৰাগেও এই যিখিনি হাতলৈ সুযোগ আহিব সেই সুযোগসমূহ সদব্যৱহাৰ কৰিব লাগিব ৰান কৰিব লাগিব আৰু ৰান কৰিলে নিশ্চয় তেওঁক তেওঁৰ ভাৰতীয় দলৰ প্ৰৱেশ কৰাৰ পথটো উজু হ'ব আৰু ধৰক আগত এতিয়া ৰঞ্জী ট্ৰফি আছে ঠিকেই ইয়াৰ পিছত বিজয় হাজাৰে ট্ৰফি থাকিব আৰু সৰ্বোপৰি তেওঁলোকৰ সন্মুখত থাকিব IPL-ত কিন্তু তেওঁ ভাৰতীয় দলৰ প্ৰত্যাৱৰ্তনৰ কাৰণে IPL-ক এখন মঞ্চ হিচাপে যিটো আগতে লৈছিলে সেই মঞ্চ হিচাপে IPL-ক গ্ৰহণ কৰিব লাগিব হয় হয় আগতেও বহুত এনেকুৱা প্ৰতিভাৱান প্লেয়াৰ আছিলে অসমৰ যিয়ে জুনিয়ৰ লেভেলত খেলিছে নিশ্চয় তেওঁলোকে সেই সময়ত ভাৰতীয় দলত স্থান নাপালে এতিয়া ধৰক ৰিয়ান পৰাগে ঘৰুৱা ক্ৰিকেটত ভাল খেলিছে সেইকাৰণে ভাৰতীয় দলত স্থান পাইছে ভাৰতীয় নিৰ্বাচক মণ্ডলীক আকৰ্ষিত কৰিছে কিন্তু আগতেও তেনেকৈ খুব ভাল খেলিছিলে সেইখিনি সময়ত নোপোৱাৰ কাৰণ কি বুলি ভাবে বাৰু আপুনি এতিয়া আচলতে কথাটো হ'ল যে বৰ্তমানৰ সময়খিনি আৰু আগৰ সময়খিনি বহুত ডিফাৰেঞ্চ আছে হয় কথাটো হ'ল ভাৰতীয় দলত পাবলৈ আগতেও এটা কথা আছিল পাৰফৰ্মেঞ্চ এতিয়াও এটা কথাই পাৰফৰ্মেঞ্চ পাৰফৰ্মেঞ্চটো প্ৰথম কথা আৰু পাৰফৰ্মেঞ্চ যিগৰাকী খেলুৱৈ ছিনিয়ৰ পৰ্যায়ত দিব সেইগৰাকী খেলুৱৈকে বিবেচনা কৰা হয় আৰু সেই আগতে যথেষ্টখিনি জুনিয়ৰ খেলুৱৈ এটা নাম আমি ল'ব লাগিব ৰাজেশ বৰা গৌতম দত্ত আমি ল'ব লাগিব মৃগেন তালুকদাৰ আমি ল'ব লাগিব জাভেদ জামান আমি ল'ব লাগিব পলাশ ৰঞ্জন দাস আমি খনিন শইকীয়াৰ নাম ল'ব লাগিব গতিকে এইসকল খেলুৱৈ জুনিয়ৰ পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু বিশেষকৈ এই ক্ষেত্ৰত এটা কথা সৰ্বাধিক জুনিয়ৰ পৰ্যায়ত খেলুৱৈৰ ভিতৰত মই নাম ল'ব লাগিব গৌতম দত্ত প্ৰতিভা জ্বলন্ত আকৰ এটা আছে মানে ইমান প্ৰতিভাৱান ভাবিব নোৱাৰি বাওঁহতীয়া সকলোখিনি তেওঁৰ লগত আছিল বাওঁহতীয়া পেচ বলাৰ সুন্দৰ বেটিং কৰে ভাল ফিল্ডাৰ কিন্তু তেওঁ ভাৰতীয় জুনিয়ৰ দলত ৰাহুল দ্ৰাবিড়ে কেপ্টেইন থাকোঁতে তেওঁ ভাইচ কেপ্টেইন আছিলে আৰু তেওঁ যেতিয়া খেলিবলৈ যায় সেই সময়ত যিটো টিমত আছিল সেইটো টিমত আছিল ৰাহুল দ্ৰাবিড় সৌৰভ গাংগুলী শচীন তেণ্ডুলকাৰ আদি খেলুৱৈ গতিকে ভাবি চাওক এনেকুৱা এটা পৰিৱেশত গৌতম দত্তৰ পৰা আমি বহুখিনি আশা কৰিছিলোঁ কিন্তু কিবা কাৰণত নহ'ল আৰু কি কাৰণত নহ'লে সেইটো আমি ক'ব নোৱাৰিম কিন্তু এটা কথা যে হয়তো যে যিটো ওপৰৰ লেভেলত ছিনিয়ৰ পৰ্যায়ত যিধৰণে খেলিব লাগিছিল যিধৰণে উইকেট ল'ব লাগিছিল সেইটো সম্ভৱতঃ কিছু কম থাকি গ'ল কাৰণ এতিয়া আৰু কিছু ক্ষেত্ৰত লাকৰো দৰকাৰ এতিয়া মই এজন খেলুৱৈৰ নাম ক'ম সুব্ৰজিৎ শইকীয়া এবাৰ বৰ্ড প্ৰেচিডেঞ্চি 11-ৰ পৰা খেলিছে যে এইবাৰ সুব্ৰজিৎ শইকীয়াক লৈ পেলাই যথেষ্ট চৰ্চা চলিছিল তেওঁ প্ৰথমখন খেলত 78 মাৰিলে ছেকেণ্ডখন খেলত 34 মাৰিলে থাৰ্ডখন যিখন মেটচ সেইখন মেটচত তেওঁ নেখেলিলে জৰুৱা বুলি বহি থাকিল আৰু সেইটোৱে সুযোগবিলাক তেনেকৈ হ'ল আৰু আগতে এবাৰ বিমল ভৰালী এগেইনষ্ট MCC গুৱাহাটীত ইনিংছ খেলিছিল 45 নট আউট ছেকেণ্ড ইনিংছ যিটো ইনিংছৰ বাবে খেলখন ড্ৰ হৈছিল আৰু অপনেণ্ট টিমত আছিলে বব উইলিছ ক্ৰিছ হল্ট আদিৰ দৰে প্লেয়াৰ তেওঁ যিধৰণে বব উইলিছৰ সেই দুৰন্ত গতিৰ বল তেওঁ অফ ড্ৰাইভ কৰি পেলাই বা কাভাৰ ড্ৰাইভ কৰি পেলাই বাউণ্ডেৰী মাৰিছিল সেইটো খুব কম খেলুৱৈকে সেই গাছ দেখিছিলোঁ সেইটো 76ৰ কথা কিন্তু আজি অলমষ্ট 50 বছৰৰ কথা হ'ল কিন্তু সেইখন খেলিলে তাৰপিছত হয়তো কিবা কাৰণত সেই আগবাঢ়ি যাব নোৱাৰিলে ৰৈ গ'ল তাতে বাকীবিলাকৰ ক্ষেত্ৰতো ৰৈ ঠিক সেই যেন খোজকাঢ়ি ফাইনেল ষ্টেপত যিটো দৌৰ লাগে যিটো স্পীড লাগে সেই স্পীডটো নাথাকিল তাৰ কাৰণে হয়তো গৌতম দত্তইও নাপালে
আমাৰ ৰাজেশ বৰাইও নাপালে আৰু সেই ক্ষেত্ৰত হয়তো খনীন শইকীয়াও নাপালে, জাভেদ জামানৰো একে অৱস্থা হ'ল। কিন্তু সেই যিটো প্ৰতিবন্ধকতা, সেই প্ৰতিবন্ধকতাক ভেদ কৰি পেলাই কিন্তু ৰিয়ান পৰাগে ভাৰতীয় দলত খেলিলে ছিনিয়ৰ পৰ্যায়ত, আৰু সেইটোৱে এক নতুন দিগন্ত সৃষ্টি কৰিছে অসমৰ ক্ৰিকেটত। আৰু সেইটোৱে হয়তো অসমৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক নতুন শক্তি দিছে, নতুন অনুপ্ৰেৰণা দিছে যে আমিও পাৰোঁ ভাৰতীয় ছিনিয়ৰ দলত খেলিবলৈ। সেই এটা ধাৰণা জন্ম দিছে। সেই ধাৰণা আগতে নাছিল, এতিয়া কিন্তু ৰিয়ান পৰাগে ইণ্ডিয়া খেলি সেই ধাৰণা এটা জন্ম দিবলৈ সক্ষম হৈছে। মাজতে আবু নিছিম আহমেদেও ভাৰতীয় দলত স্থান পোৱাৰ একদম সম্ভাৱ্য দলত স্থান পাইছিলে, একদম শেষ ক্ষণত তেওঁ দলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। চ' এইটো কথা মানে কিহৰ কাৰণে তেওঁ নাপালে? তেওঁ লগৰ সতীৰ্থ আটাই পালে। নাই, আচলতে কথাটো হ'ল যে কিছুমান সময়ত কিছুমান সিদ্ধান্তই খুব বেলেগ ধৰণে মানে বেলেগ ধৰণে আঘাত কৰে। এক নম্বৰ, সেই আপুনি চাব যে যেতিয়া আবু নিছিম আছিল, আবু নিছিম থকা ইণ্ডিয়ান টিমটোত আৰু দুজন পেচ বলাৰ আছিল। ঈশান শৰ্মা আছিল, ইয় মহেশ আছিল। ইয় মহেশ তামিলনাডুৰ, কিন্তু মেইন ষ্ট্ৰাইক বলাৰ দুটা হ'ল ইয় মহেশ আৰু আবু নিছিম। ঈশান শৰ্মা থাৰ্ড। কিন্তু কথাটো হ'ল যে ঈশান শৰ্মাই চান্স পালে, আৰু ইন দি মিন টাইম সেইখিনি সময়তে ইয় মহেশ আৰু আবু নিছিম ICL যোগদান কৰিলে। সেইটোৱে তেওঁলোক যথেষ্ট পিছুৱাই আনিলে। তেওঁলোক 3 বছৰ মেইন ষ্ট্ৰীমৰ পৰা বাহিৰত থাকি গ'ল, তেওঁলোকক BCCI নিলম্বিত কৰিলে। গতিকে সেইটোৱে তেওঁলোকৰ কাৰণে যথেষ্ট বাধা হৈ ৰ'ল। আৰু অৱশেষত আবু নিছিমে অসমৰ দললৈকে উভতি আহিলে, অসম দললৈ। কিন্তু তেওঁৰ যিটো আগৰ ধাৰা আছিল, সেই ধাৰাটো বা সেই বলৰ সেই যিটো চোক, সেই চোকটো হয়তো কমি গ'ল, যিটো অৱস্থা ইয় মহেশৰ ক্ষেত্ৰত দেখা গৈছিল। ইয় মহেশো তামিলনাডুত খেলিয়েই তেওঁ গোটেই জীৱন কটাব লগা হ'ল। অকণমান বেলেগ এটা প্ৰসংগলৈ আমি যাব বিচাৰিছোঁ। আপুনি এজন ক্ৰীড়া সাংবাদিক, তাৰ লগতে কিন্তু আপুনি খুব ধুনীয়া কবিতা লিখে। কবিতাৰ কথাটো কেনেকৈ মনলৈ আহে? মানে আপোনাৰ সৰুৰ পৰাই লিখেনে বাৰু? নাই, আচলতে কথাটো হ'ল কি, কবিতা সৰুৰ পৰা নিলিখোঁ, কিন্তু মই মানে মোৰ দেউতা আছিল মোৰ কবি, তেখেত পৰেশ মল্ল বৰুৱা। আৰু পৰেশ মল্ল বৰুৱা অসমৰ সাহিত্যৰ প্ৰগতিশীল সাহিত্যৰ বাবে যথেষ্ট নামী এগৰাকী। মই ক'বলৈ দ্বিধাবোধ নকৰোঁ। তেখেত ভাল নাট্যকাৰ আছিল, ভাল নিবন্ধকাৰ আছিল, য'ত আবাহন যুগৰ পৰা তেওঁ লিখিছিল। আৰু তেওঁ 1971ত অসমৰ প্ৰথমগৰাকী কবি যিয়ে ছোভিয়েট দেশ নেহেৰু বঁটা পাইছিল। অন্যসকল পাইছে নিবন্ধ লিখি পেলাই, গল্প লিখি পেলাই, কিন্তু কবি হিচাপে প্ৰথম বঁটা বিজয়ী, ছোভিয়েট দেশ নেহেৰু বঁটা বিজয়ী আছিল দেউতা পৰেশ মল্ল বৰুৱা। সেয়া 1971ত। আৰু কিতাপ দুখন আছিল। কিতাপখন আছিল কুৰি শতিকা ছোভিয়েট কবিতা এখন, আৰু এখন সোণালী সংগম। এই দুখন কিতাপৰ কাৰণে পাইছিলে। আৰু তাৰপিছত 1972ত দেউতাই নেশ্যনেল এৱাৰ্ড এটা পাইছিলে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। সেইটো হ'ল যে তেওঁ বঙালী ভাষাটো তেওঁ কবিতা লিখিছিল, যাৰ কাৰণে পথেৰ আলোচনা নামৰ এখন কবিতা পুথি, তাৰ কাৰণে তেওঁ নেশ্যনেল এৱাৰ্ড পাইছিল। সেইবাৰ নেশ্যনেল এৱাৰ্ড পোৱা অসমৰ দুগৰাকী আছিল, ভৃগুমণি কাইগুম আৰু দেউতা। এইটো 72 কথা। গতিকে স্বাভাৱিকতে মই কবিতা পঢ়ি পেলাই মই ভাল পাওঁ। মই তেনেকৈ কবিতা পঢ়িছিলোঁ, যথেষ্টখিনি পৰিচিতিও আছে। কিন্তু তাৰ পাছত মই মাজে মাজে কেতিয়াবা লিখোঁ। মই আগতে গল্প লিখিছিলোঁ, কিন্তু কবিতা বাৰু বিশেষকৈ খেলৰ গল্প লিখিছিলোঁ দেই। কিন্তু কবিতা মই লিখিলোঁ এদিন হঠাতে, মানে বিভিন্ন আলোচনীটো প্ৰকাশ পাইছে। আৰু যেতিয়া মোৰ প্ৰকাশত কবিতা প্ৰকাশ হ'ল, প্ৰকাশ আলোচনী, তেতিয়া মানে মই নিজকে ভাবিলোঁ যে মই সঁচাকৈ কবিতা লিখিব পাৰোঁ। আৰু সেই তেতিয়াৰ পৰাই মই লিখা আৰম্ভ কৰিছোঁ। সম্ভৱতঃ এখন ৰেডি হৈছে, হয়তো ধৰক এই বছৰ ডিচেম্বৰত নহয়, জানুৱাৰীত গ্ৰন্থমেলাৰ সময়ত এখন কবিতা কিতাপ হয়তো প্ৰকাশ হ'ব, কাম চলি আছে। আৰু তেনেকৈ লিখিলোঁ আৰু কোনো কথা নাই। মানে কবিতা পঢ়িছিলোঁ, আৰু কবিতা পঢ়ি পেলাই মোৰ ভাল লাগে। আৰু সেইকাৰণে মই
কবিতাৰ প্ৰতি আকৰ্ষণ এটা আছে আৰু কবিতা লিখি মই স্পেচিয়েলি মই থেংকছ দিম মিহিৰ দেউৰী প্ৰকাশৰ সম্পাদক তেওঁ যথেষ্ট মানে ইনস্পায়াৰ কৰিছিল আমি দুইটাই মানে একেলগে সাংবাদিকতা ষ্টাৰ্ট কৰা আজিৰ অসমত এইটো 1987ত গতিকে এই তেতিয়াৰ পৰাই মানে তেওঁ মানে ইনস্পায়াৰ কৰিছিল আৰু যেতিয়া কবিতা ওলাবলৈ আৰম্ভ কৰিলে মানে প্ৰশংসা কৰিলে আৰু এদিন হঠাতে কি হ'ল মোৰ কবিতা এটা দূৰণিৰ স্বপ্ন হালধীয়া স্বপ্ন বোলা কবিতা এটা মানে মোক কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ এজন ল'ৰাই ফোন কৰিছিল যে তেওঁ সেই কবিতাটো স্পেচিয়েলি ডিছকাছ কৰিছে যে তেওঁলোকৰ ক্লাছত পাঠ্যক্ৰমত ডিছকাছ কৰিছে গতিকে তেনেকৈ মানে আচলতে কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু এনেই মই মানে আৰু মোৰ এটা চখ আছিল কি যে মই অকল যে খেলৰ সাংবাদিকতা কৰি পেলাই মই কাম কৰোঁ বা তাত ব্যস্ত থাকোঁ এইটো নহয় মই বিভিন্ন আলোচনী বিভিন্ন গল্প বিভিন্ন নিবন্ধ বিভিন্ন কিতাপ পঢ়োঁ সেইকাৰণে মানে মোৰ ধৰক আজি মই এই কবিতা লিখিবলৈ হয়তো সম্ভৱ আৰু হয়তো দেউতাৰো মানে জেনেটিকেলি মোৰ কিজানি কিবা এটা আছিলে আৰু দেউতাৰো হয়তো আশীৰ্বাদ আছিল সেইকাৰণে মই কবিতা লিখিছোঁ আৰু আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও জড়িত আছিলে অসম আন্দোলনৰ সেই দিনবোৰো আপুনি দেখিছে অকণমান সেই স্মৃতি যদি আমাৰ আগত বৰ্ণনা কৰে এতিয়া কথাটো হ'ব কি যে যেতিয়া অসম আন্দোলন আৰম্ভ হৈছে তেতিয়া আমি ধৰক জাষ্ট মই পাছ কৰিছোঁ কলেজত মেট্ৰিক পাছ কৰি পেলাই কলেজত ভৰ্তি হৈছোঁ তেতিয়াই আন্দোলন আৰম্ভ হৈছে আৰু তেতিয়াই আমি ধৰক আৰু তেতিয়া গুৱাহাটীখন যথেষ্ট সৰু আছিল ইজনে সিজনক সকলোৱে চিনাকি আৰু যেতিয়া আন্দোলন আৰম্ভ হ'ল আমি সকলোৱে ইনভলভ হ'লোঁ তেতিয়া সকলোৱে সকলোৰ লগত চিনাকি আছিল আৰু তেনেকৈ মানে আচলতে আমি ছাত্ৰ সন্থাৰ সৈতে জড়িত হ'লোঁ আৰু ছাত্ৰ সন্থাৰ সৈতে জড়িত মই পূবগাঁথি ছাত্ৰ সন্থাৰ সভাপতিও আছিলোঁ আৰু ইভেন সদৌগাঁথি ছাত্ৰ সন্থাৰো কাৰ্যনিৰ্বাহকত আছিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে মই সদৌ অসম গণসংগ্ৰাম পৰিষদৰ গুৱাহাটী মহকুমা শাখাত মই কনভেনৰ আছিলোঁ 2 বছৰ আৰু গুৱাহাটী মহকুমা গুৱাহাটী গণসংগ্ৰাম পৰিষদতো মই কনভেনৰ আছিলোঁ এই কথাখিনি মই ধৰক মানে এনেই কোৱা নাই আৰু মোৰ আচলতে কি মই প্ৰমাণ হিচাপে কি আমি সেই সময়ত গণসংগ্ৰাম পৰিষদৰ সৈতে কৰোঁতে এখন আমি ধৰক কি কয় এখন লিফলেট এখন ওলাইছিলে সেই লিফলেটৰ এটা কপি অতুল বৰাই তেওঁৰ অবিৰত সংগ্ৰাম নামৰ যিখন গ্ৰন্থ তাত প্ৰকাশ কৰিছিল গতিকে মই গ্ৰন্থখন সেই বস্তুখিনি দেখি পেলাই মই মানে মনত পৰি যায় যে মই জড়িত আছিলোঁ যি নহওক তথাপি অসম আন্দোলনটোৰ যে যি 6 বছৰীয়া অসম আন্দোলন আমাৰ সকলো অসমীয়া মানুহৰে সকলো যুৱক যুৱতী সকলোৰে বহুত লোকচান হৈছে আমি বিচৰাখিনি হয়তো পোৱা নাই কিন্তু কথাটো হ'ল যে আমি কিন্তু এটা কথা ক'ব লাগিব যে সেই আন্দোলনে অসমীয়া সত্তাটোক নতুন ৰূপত প্ৰকাশ কৰিছিল অসমীয়া মানুহখিনিক ৰাজনৈতিকভাৱে বেছি সচেতন কৰি তুলিছিল আৰু তেতিয়াৰ পৰাই ৰাজনৈতিকভাৱে সচেতনতাটো অসমীয়া মানুহৰ অসমীয়া সমাজখনত দেখিবলৈ পোৱা গৈছিল আৰু তাৰে ফলশ্ৰুতি আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে দেখিবলৈ পাইছোঁ এটা কথা যে মই আজি এই সুযোগতে এটা কথা ক'ম মই সুযোগ পোৱা নাছিলোঁ কথাটো মানে আমাৰ এই 2 দিনতে অসমৰ কি কয় শ্বহীদ স্মৃতি উদ্যান হেৰি কৰিছে কিন্তু মই এটা কথা ক'ম এজন কবি যিয়ে অসম আন্দোলনৰ ভৰপকৰ সময়ত সেই কবিগৰাকীৰ প্ৰতিটো কবিতাই এক আশাৰ সঞ্চাৰ কৰিছিল মানে মানুহক শিহৰিত কৰিছিল বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য সেই বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ নাম কিন্তু থাকিব লাগে থকা উচিত আৰু মই সেইটো কথা বাৰে বাৰে ক'ম যে বিৰিঞ্চি ভট্টাচাৰ্য এইখিনিতে মই এটা কথা কবিতা এটা মই আপোনাৰ বিৰিঞ্চি ভট্টাচাৰ্য এটা কবিতা এই যিখন মোৰ লিফলেটৰ কথা আছে সেই লিফলেটৰ তাত মই মানে সেই কবিতাটো আমি দিছিলোঁ সেই কবিতাটো মানে মই কৈ দিছোঁ কবিতাটো আছিল 7টা বাঁহীৰ সুৰ 7খন নদীৰ গতি
সাতকুৰা জুইৰ শিখা 7জনী ভনীৰ কণ্ঠধ্বনি একেলগে মিলিলে যদিহে 7খন বাগিচাত ফুলবোৰ ফুটি উঠে আহা আমি মিলিজুলি তাকেই কৰোঁ 7খন সমতল ভূমিত 7টা খঙাল জেগাই 7টা মাতাল ঘোঁৰা একেলগে চেকুৰালে যদিহে লালকিল্লাৰ প্ৰাচীৰবোৰত তাৰ প্ৰতিধ্বনি হয় আহা আমি মিলিজুলি তাকেই কৰোঁ শ্বহীদৰ তেজ লগা 7ডাল শিকলিৰে যদিহে বান্ধি ৰাখিব পাৰোঁ ৰজাৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা আহা আমি মিলিজুলি তাকেই কৰোঁ বিৰিঞ্চি ভট্টাচাৰ্যৰ এই কবিতাৰে আমাৰ যিখন লিফলেট সেই লিফলেটখন আছিল এখন বন্ধৰ সফল কৰাৰ কাৰণে আহ্বান গতিকে মই বিৰিঞ্চি ভট্টাচাৰ্যৰ আজিও এই বিশেষ দিনটোত মই তেখেতক মনত ৰাখিছোঁ যিনক অসম আন্দোলনটোৱে বিভিন্ন অসম চুক্তিখনৰ মাজেৰে সমাপ্ত হ'ল কিন্তু কথা হ'ল আজিকালি দেখা যায় অসম চুক্তিখন মানে কি কৰে কিছুমানে সমালোচনা কৰে 2020 চনত থাকি পেলাই অসম চুক্তিখন হৈছিল 1985ত আমি ভুল হওক শুদ্ধ হওক সেইটো কথা নকওঁ সেইটো বিবেচনাৰ প্ৰশ্ন নহয় কিন্তু যেতিয়া অসম চুক্তি হৈছিল তেতিয়া কিন্তু অসমৰ পৰা ৰাতিপুৱা ট্ৰেইন এখন গৈছিল দিল্লীলৈ ট্ৰাংকল বুক কৰি ফোন কৰিব লগা হৈছিল দিল্লীলৈ আৰু প্লেন আছিল এখন আমি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাবলৈ 12 ঘণ্টা 14 ঘণ্টা লাগিছিল এতিয়া এনেকুৱা এটা পৰিৱেশ সলনি হৈছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে অসম চুক্তি হোৱাৰ পিছত 89ত দুখন জাৰ্মানী এক হৈছে তাৰপিছত ছভিয়েট দেশ ভাঙি টুকুৰা হৈছে 8খন 9খন দেশ হৈছেগৈ তাৰপিছত অনেক চেঞ্জ হৈছে গতিকে আমি অসম চুক্তিখনক সমালোচনা কৰাৰ নামত সমালোচনা কৰি এতিয়া তৃপ্তি পোৱাৰ কোনো যুক্তি নাই কথা হ'ল আমি ডিমাণ্ড কৰোঁ অসম চুক্তি আমি আশা কৰোঁ যে অসম চুক্তিখন সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰিব লাগে ৰূপায়ণ কৰিলে অসমীয়া জাতি হত্যাৰ বহুখিনি বেদনা নাইকিয়া হ'ব আৰু শ্বহীদসকলৰো বহুখিনি যি তেওঁলোকৰ অৱদান সেই অৱদানখিনি তেওঁলোকৰ অৱদানখিনিক শ্ৰদ্ধা জনোৱা হ'ব এইখিনিয়ে মই আশা কৰিছোঁ কিন্তু এটা কথা আমাৰ কাৰণে আমাৰ সেই যে যৌৱন কালত আমি দেখি আহিছোঁ আন্দোলনটো সেইটো কিন্তু আমাৰ কাৰণে এক উদাহৰণ হৈ গোটেই জীৱনটোৰ কাৰণে ৰৈ গ'ল আৰু যিটোক আমি কাহানিও পাহৰিব নোৱাৰোঁ আৰু এটা কথা পুনৰবাৰ ক'ম যে এই আন্দোলনটোৱে অসমীয়া জাতি হত্যাক অসমৰ মানুহখিনিক ৰাজনৈতিকভাৱে অধিক সচেতন কৰি তুলিলে আমি আপোনাৰ সৈতে বহুখিনি কথা পাতিলোঁ অশেষ ধন্যবাদ দাদা আমাৰ ষ্টুডিঅ'লৈ আহিলে চ' এয়া আছিল জ্যেষ্ঠ সাংবাদিক সুবোধ মল্ল বৰুৱা দাদা তেওঁৰ পৰা আমি আজি এই পডকাষ্টত অসমৰ সমাজ জীৱনৰ লগতে অসমৰ ক্ৰীড়া জগতৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলোঁ আমাৰ এই আলোচনা চাই যদি আপোনালোকে ভাল পাইছে কমেণ্ট কৰিব আমাক লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ নমস্কাৰ